নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি চাম অষ্টম শ্ৰেণীৰ গণিতৰ অনুশীলনী 2.1 কিছুমান অংক। ইয়াৰ আগৰ ভিডিঅ'ত আমি 2.1 অনুশীলনীৰ 1 নম্বৰ কিছু অংক আমি চাইছিলোঁ। আজি আমি চাম 2 নম্বৰৰ কিছুমান অংক। ইয়াত কি কৈছে, তলৰ প্ৰত্যেকটো সমীকৰণৰ লগত চলকৰ কিছুমান মান দিয়া হৈছে। এই মানবোৰৰ ভিতৰত কোনটো মান সমীকৰণটোৰ সমাধান হ'ব নিৰ্ণয় কৰা। অৰ্থাৎ ইয়াতে এটা আমাক সমীকৰণ দিছে আৰু চলকবিলাকৰ তিনিটাকৈ মান দিয়া আছে। এই তিনিটা মানৰ ভিতৰত কোনটো মান হ'লে এই সমীকৰণটো সিদ্ধ হ'ব, অৰ্থাৎ এই চলকটোৰ মান কোনটো হ'ব আমি সেইটো নিৰ্ণয় কৰিব লাগে। প্ৰথমতে আমি 1 নম্বৰ অংকটোৱে লৈছোঁ। চাবা 2x - 4 = 0, য'ত x অৰ্থাৎ চলকৰ মান দি আছে 1, 2 আৰু -2। এই 1, 2 আৰু -2ৰ ভিতৰত কোনটো মান হ'ব xৰ সেইটো আমি নিৰ্ণয় কৰিব লাগে। এতিয়া মই এইটো কৰি দিছোঁ। দুই নম্বৰৰ 1 নম্বৰটো 2x - 4 = 0, xৰ মান দিয়া আছে 1, 2 আৰু -2। ইয়াত আমি জানো দুটা পক্ষ আছে, বাও পক্ষ আৰু সোঁ পক্ষ, লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড। ইয়াত আমি প্ৰথমতে বাও পক্ষলৈ xৰ মানবিলাক আমি বহুৱাই চাম। যিটো মানৰ বাবে xৰ মানটো বাও পক্ষৰ লগত সোঁ পক্ষৰ সৈতে সমান হ'ব, তেতিয়া সেইটো মানে আমি xৰ মান বুলি ধৰি ল'ম। অৰ্থাৎ ইয়াত আমাৰ বাহু পক্ষ যদি লওঁ, আমি বাহু পক্ষ 2x - 4। এতিয়া আমি প্ৰথমতে xৰ মান 1 লৈ চালোঁ। 2xৰ মান আমি 1 ল'লোঁ, -4। এই দুটা পূৰণ কৰিলে 2 × 1 = 2 + 4। 2 - 4 -2 হৈ যাব। এইটো আমাৰ সোঁ পক্ষৰ লগত নিমিলে, অৰ্থাৎ ইজ নট ইকুৱেল টু সোঁ পক্ষ, অৰ্থাৎ ৰাইট হেণ্ড ছাইড। বাওঁ পক্ষৰ লগত সোঁ পক্ষ আমাৰ নিমিলে। তাৰপিছত আমি লৈ চাম xৰ মান এইবাৰ 2 লৈ চাম। 2 লৈ চালে কি হ'ব, আমাৰ সমীকৰণ আছিল 2x - 4, 2 xৰ মান দিয়া আছে 2 -4। এই দুটা পূৰণ কৰিলে 4 - 4, 4 গ'লে 0। এতিয়া আমাৰ আমি বাও পক্ষ কৰি আমি 0 পালোঁ। সোঁ পক্ষটো ইয়াতে 0 আছে, সমান সোঁ পক্ষ। অৰ্থাৎ বাও পক্ষত যদি আমি xৰ মান 2 বহুৱাই দিওঁ, তেতিয়া সোঁ পক্ষত যে 0 আছে, আমাৰ বাও পক্ষৰ মানটো 0 হৈ যায়। অৰ্থাৎ দুয়োটা পক্ষ আমাৰ সমান হৈ যায়। এতেকে আমি ক'ব পাৰোঁ, এতেকে xৰ মান 2, কাৰণ 2ৰ বাবে আমাৰ সমীকৰণটোৰ দুয়োটা ফাল সমান হৈছে। ঠিক এনেধৰণে বাকীবিলাক অংক কৰিব লাগিব। আৰু এটা মই দিছোঁ, ইয়াৰে এটা ভগ্নাংশ থকা অংক দিছোঁ। চাবা 2ৰ 3 নম্বৰ অংক। 3 নম্বৰ অংকত কি আছে, 3y/5 = 3, আৰু yৰ মানবিলাক দিয়া আছে 3, -3 আৰু 5। এইকেইটা মানৰ ভিতৰত কোনটো মান হ'ব? আমি বাও পক্ষলৈ লৈছোঁ। বাও পক্ষ 3y/5, আমি yৰ মান লৈছোঁ প্ৰথমতে 3। তেতিয়া 3 ল'লে কি হয় আমি চাম। 3 yৰ মান ল'লোঁ 3/5, কিমান হ'ব? 3 × 3 = 9 /5। তো এইফালে আছে আমাৰ সোঁ পক্ষত 3, গতিকে ই সোঁ পক্ষৰ লগত নিমিলে। তাৰপিছত আমি আৰু এটা ল'ম। এইবাৰ আমি yৰ মান লৈ চাম -3। -3 ল'লে কি হ'ব? সমীকৰণ এইটোৱে হ'ব, 3y/5, অৰ্থাৎ 3 yৰ মানটো ল'লোঁ -3/5। সেই একেই হ'ব, কেৱল মাত্ৰ চিন হ'ব। 3 × 3 = 9, -5। এইটো আমাৰ সোঁ পক্ষৰ লগত নিমিলে, সোঁ পক্ষ। তাৰপিছত আমি চাম এইবাৰ লাষ্ট যিটো আছে 5, yৰ মান এইবাৰ আমি লৈ চাম 5। 3 × 5/5। এতিয়া কি হ'ব, আমি 5 কাটিও দিব পাৰোঁ, নাইবা পূৰণ কৰি ল'ব পাৰোঁ। 5 × 3 = 15 হৰণ 5। এইটো 15ক 5ৰে হৰণ দিলে হ'ব 3। অৰ্থাৎ এইবাৰ কিন্তু আমাৰ মিলি গ'ল, সোঁ পক্ষটো আমাৰ 3 আছে। গতিকে আমি লিখিব পাৰোঁ সমান
সপক্ষ বুলি, অৰ্থাৎ বাহুপক্ষ আৰু সপক্ষ সমান হ'ল। কোনটো মানৰ বাবে সমান হ'ল? যে y = 5ৰ বাবে বাহুপক্ষ আৰু সপক্ষ সমান হ'ল। আমি গতিকে ক'ব পাৰোঁ এতেকে y = 5। এই সমীকৰণটোৰ বাবে y ৰ মান পালোঁ 5। গতিকে এইখিনি 2 নম্বৰৰ অংক। আশা কৰিছোঁ বোধহয় বাকীবিলাকো তোমালোকে নিশ্চয় কৰিব পাৰিবা। যদি নোৱাৰা মোৰ ইয়াত দিবা। বাকী ইয়াৰ পিছত আমি 3 নম্বৰৰ অংকবিলাক দিম। ধন্যবাদ।